নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, চৰকাৰে বছৰি ৩৬,০০০ টকাকৈ পেঞ্চন দিব। আহক আমি এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ জানি লওঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি এইটো ভিডিঅ'ত লাইক কৰা নাই তেতিয়াহ'লে প্লিজ এটা লাইক কৰক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মহামাৰীৰ আতংকৰ মাজতে সাধাৰণ নাগৰিকৰ বাবে এটা ভাল খবৰ। কেন্দ্ৰৰ মোদী চৰকাৰে দেশৰ সাধাৰণ নাগৰিকৰ বেংক একাউণ্টত বছৰি ৩৬,০০০ টকাকৈ দিবলৈ সিদ্ধান্ত লৈছে। ভিতৰতে আৰ্ত আৰু দৰিদ্ৰ জনসাধাৰণক বিত্তীয় সকাহ দিয়াৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে এলানি বিভিন্ন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ অধীনত নগদকে বা আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দৰিদ্ৰ, শাৰীৰিকভাৱে অক্ষম, বিধৱা তথা জ্যেষ্ঠ নাগৰিকসকলৰ একাউণ্টত প্ৰত্যক্ষভাৱে উপলব্ধ কৰা হৈছে। কৰোনাৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে, যাৰ এক বৃহৎ অংশ সমাজৰ আৰ্ত লোকসকলৰ বাবে ধাৰ্য কৰা হৈছে। এই আঁচনিবোৰৰ এটা হৈছে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন ধন যোজনা আঁচনি। প্ৰধানমন্ত্ৰী শ্ৰমযোগী মন ধন যোজনাৰ অধীনত চৰকাৰে জাবৰ উঠোৱা, ঘৰুৱা বন কৰা, ৰিক্সা চালক, কৃষি শ্ৰমিকৰ দৰে দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকক বিত্তীয় সাহায্য দিয়া আগবঢ়াইছে। এই আঁচনিৰ অধীনত ৬০ বছৰ বয়সৰ পাছত চৰকাৰে বছৰি ৩৬,০০০ টকাকৈ পেঞ্চন দিব। এক তথ্য অনুসৰি দেশৰ ৪২ কোটিতকৈও অধিক শ্ৰমিকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তদুপৰি চৰকাৰে লগতে প্ৰধানমন্ত্ৰী কিষাণ মন ধন যোজনা আৰু ক্ষুদ্ৰ ব্যৱসায়িক পেঞ্চন আঁচনিও আৰম্ভ কৰিছে। এই আঁচনিৰ বাবে যোৱা ৬ মেলৈকে প্ৰায় ৬৪.৫ লাখ লোকে পঞ্জীয়ন কৰিছে। অসংগঠিত খণ্ডৰ লোকৰ বাবে গ্ৰহণ কৰা এই আঁচনিত পঞ্জীয়নৰ বাবে আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব। তদুপৰি মাহিলী আয় ১৫,০০০ টকাৰ অধিক হ'ব নালাগিব। এই আঁচনিৰ বাবে পঞ্জীয়ন ওচৰত থকা উমৈহতীয়া সেৱা কেন্দ্ৰলৈ গৈ বা EPFৰ ৱেবছাইটত গৈও কৰিব পাৰিব। ইয়াৰ উপৰি কোনোৱে LICৰ ব্ৰাঞ্চ অফিচ, ESIC, EPFO বা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত গৈও আবেদন কৰিব পাৰিব। মনত ৰাখিবলগীয়া কথাটো হ'ল, আবেদনৰ বাবে আধাৰ কাৰ্ড, ছেভিং বা জন ধন একাউণ্ট বা IFSC কোডৰ সৈতে মোবাইল নাম্বাৰ, এই তিনিটা বস্তু প্ৰয়োজন হ'ব।